Welcome to my channel, dear friend. আপোনালোকে জানে মোৰ থাম্বনেইলটো দেখি মই আজি কি কৰিম আজি আসলতে মই ইমেজৰ সাইজবোৰ যে কেনেকৈ ৰিডিউস কৰিব লাগে যেনে মই এইটো ফটো কিমান আছে 1.25 MB এই 1.25 MB আমি বহুত ঠাইত আপলোড কৰিব নোৱাৰো গতিকে এইবোৰ ফটো আপলোড কৰিবলৈ হলে আমাক সাইজটো কমাই ল'ব লাগে গতিকে তাৰ কাৰণে মই এই ভিডিওটো বনাইছো বন্ধুসকল আপোনালোকে শেষলৈকে মোৰ এই ভিডিওটো চাই থাকক মই প্ৰথমতে ফটোটো ফটোশপত লৈ অলপ ক্ৰপ কৰি দি আছো ধুনিয়া কৰি এটা ক্ৰপ কৰি দি তাৰ পিছত মই এটো অলপ কালাৰটো এডজাস্ট কৰি আছো Ctrl+M মাৰিলে এটো ল্যাপটপত আহি যায় ইয়াৰ পিছত সিলেক্টিভ কালাৰত গৈ অলপ কালাৰখিনি এডজাস্ট কৰি আছো ইমেজ সাইজটো অলপ এডজাস্ট কৰি আছো এটা আসলে অলপ কমাই দিলে হৈ গল আৰু আপোনাক যেটো সাইজটো কমাব লাগে কতটো অলপ কমাই দিলে হৈ গল তাৰপিছত এটো ক্যান্সেল কৰি এই কোৱালিটি সাইজটো আপোনালোকে অলপ সকলো সময়তে কমাই দি দিব মই 3 দি দিলো ওকে এতিয়া ফটো সাইজ আমাৰ হল 59 KB আগতে আছিল 1.25 MB এতিয়া হল 59 KB এতিয়া এটো মই আৰু ৰিডিউস কৰিব লাগে গতিকে এতিয়া কি কৰিম যদি মই ফটোশপত এটো ৰিডিউস কৰো তেনে হলে নহয় গতিকে এটো ৰিডিউস কৰিবলৈ হলে এতিয়া মোক এটা ওয়েবসাইটৰ যোগেদি একেবাৰে সহজ উপায়েৰে মই এটো ৰিডিউস কৰি একেবাৰে 10-15 KB কমাই আনিব পাৰো তাৰ কাৰণে মই ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ললো আৰু ইয়াত মোক টাইপ কৰিব লাগিব reduce image size আপোনালোকে এটো ভালকৈ চাই লব reduce image size টাইপ কৰাৰ পিছত প্ৰথমত যেটো লিংক আহিব Resize image size online মই হেটোত ক্লিক কৰি দি আছো ওকে এটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ আহি গল এতিয়া মই ইয়াত সিলেক্ট ইমেজত ক্লিক কৰি মোৰ এই ফটোটো যে মই এডিট কৰি বনালো এই ফটোত যাম ওকে এই ফোল্ডাৰ 4 এইটো ইমেজৰ সাইজ আছে আমাৰ 59 KB মোক এতিয়া বনাব লাগে 20 KB গতিকে মই কি কৰিম এই তলত যে আছে choose a new size and format ইয়াত মই এটা অটোমেটিক্যালি দিয়া আছে মই ইয়াত রিসাইজ মাৰিলো চাও কিমান KB আহে এটো হল 69 মোৰ নহয় মোক লাগে 20 KB গতিকে এটো মই 90% ৰ ঠাইত 80% কৰি দিলো ইয়াত আহিল 44 KB আৰু কম লাগে তাৰপিছত মই ইয়াত 50 কৰি দিলো 50 কৰি দিয়াতে এটো হল 23 আৰু কম লাগে গতিকে মই কি কৰিম এতিয়া আৰু এইটো ওপৰত যে পার্সেন্টটো আছে যে মই তো কমাই দিম ওকে এটো মই এতিয়া 40 কৰি দিলো চাও কিমান হয় 40 কৰিলে হয় 19 ইয়াত যদি আগো আমি কমাই দিয়া হয় 30 তেনে হলে এটো আগো কমি হৈ গল আপোনাৰ 16 KB এতিয়া মোক ইমানখিনিয়ে লাগে 20 KB তলত লাগে গতিকে এটো এডজাস্ট হৈ গল এতিয়া মাৰিম মই ডাউনলোড ইমেজ ওকে এই ফটোটো ডাউনলোড কৰি আপোনালোকে যি কোনো কামত ব্যৱহাৰ কৰিব লগা হলে আপোনালোকে ইয়াৰ পৰা ব্যৱহাৰ কৰি লব ওকে বন্ধুসকল মোৰ ভিডিওটো বনালো ইয়াত যদি কিবা ভুল ত্ৰুটি হৈ থাকে ক্ষমা কৰি দিব আৰু মোৰ এই ইউটিউব চেনেলটো নতুন হয় আপোনালোকে এইটো চেনেল সাবস্ক্ৰাইব কৰি দিব আজিলৈকে গুড বাই